নমস্কাৰ বন্ধুসকল, কি খবৰ? পুনৰ এবাৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে নগাঁৱৰ ওচৰত 10K। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে ক'ব বিচাৰোঁ যে আজি ভিডিঅ'টো হৈছে এটা দন্দৰা আৰু কেইজনমান দন্দৰীৰ ওপৰত। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। It's the motherfucking Eagle Double G. Snoop Dogg. You know I'm mobbing with the D.R.E. তো বন্ধুসকল, প্ৰথমে আমি দন্দৰী কিজনীৰ ওপৰত কথা পাতি লওঁ, তাৰপিছত আমি দন্দৰাটোৰ ওপৰত কথা পাতিম, কাৰণ দন্দৰাটো বহুত স্পেচিয়েল হয়। Oh my God! আপোনালোকে চবেই চিনি পায়, সেই দন্দৰাটোক চবেই চিনি পায়। তো আমি পহিলাতে দন্দৰী কিজনীৰ ওপৰত কথা পাতি লওঁ, ঠিক আছে? তো আজি কেইদিনমানৰ ওপৰত এটা গান ওলাইছিল যে যিটো ট্ৰেণ্ডিঙত চলিছিলে, বাৰীতে মাৰিম পাক বিচাৰি নিভাগ এই মকলা মিৰি তেওঁ মানুহ হোৱাই নাই। তো এই বাইদেউগৰাকীক চাওক। উৎখন কৰি লৈছে বানৰ ৰঙা কণীটোৰ নিচিনা ৰঙা, আৰু মুখখনত 1 কেজি আটা সানি বাৰীত পাক মাৰি মোক আনিবলৈ যায় শাক। শাক বুলি বিহলঙনি আৰু চপাত খুৱাই গিৰিকক নামাৰিলেই হ'ল। No, God, please, no, no, no. ক'ৰ পৰা আহি পৰে জানো এইবিলাক? What the fuck? বাইদেউ বুকুত সোমাই থকাটো দুয়ে কথা। গিৰিকক যে চপাত আৰু বিহলঙনি খুৱাই চেছ কৰি দিব, সেইটো 100% চিয়ৰ। তো বন্ধুসকলে বাইদেউজনীক মন কৰিব, বাইদেউজনীয়ে পেণ্টৰ ভিতৰৰ পৰা অথনিৰ পৰা বহুত সময় ধৰি কিবা এটা উলিয়াবলৈ বহুতেই চেষ্টা কৰিছে, কিন্তু বাইদেউজনীয়ে পৰা নাই। কি বাইদেউ, উপনীবিলাকে বহুত ডিষ্টাৰ্ব দি আছে ন? কেলা এনেকেনো কোনোবাই ভিডিঅ' বনাই নে? নকৈছো মানে এই ব্ৰেইনটো যে বেয়া কৰি দিয়ে এনে এনেই পঢ়িলে দেখাক দেখি ফাল্টু চব মানে ধাইত। তো বন্ধুসকল, এতিয়া আমি কথা পাতিম সেই স্পেচিয়েল মানুহজনৰ ওপৰত। সেই স্পেচিয়েল মানুহজন হৈছে প্ৰিন্স হাজৰিকা। হয়, আপুনি ঠিকেই শুনিছে, প্ৰিন্স হাজৰিকা। Surprise, motherfucker. তো বলক আমি তেখেতৰ ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু অসমত তেখেতক মদাহী ছাৰ বুলি জনা যায়। তো বন্ধুসকল, আজি দুপৰীয়া যেতিয়া মই ইউটিউবটো অন কৰি দেখা পাওঁ প্ৰিন্স হাজৰিকা এটা শ্বৰ্ট ভিডিঅ'। সেই শ্বৰ্ট ভিডিঅ'টো দেখি মই কমেণ্ট বক্সত যাওঁ। কমেণ্ট বক্সত এইখিনি গোটেই কমেণ্টখিনি পঢ়িছোঁ এফালৰ পৰা, আৰু তাৰ পৰা মই কেইটামান কমেণ্ট মই কপি কৰি আপোনালোকক দেখাম। স্ক্ৰীণত আহি যাব, আপোনালোকে চাই যাব, আৰু মই মুখেও কৈ যাম। 5 minutes later. 2 hours later. অধু, টোপনি ধৰা নাই? বহুত ৰাতি হ'ল, হামু নিদিয়া? समझ रहे हो ना? তুমি হামু দিয়াৰ পিছত গোটেই ৰাতিটো মই তোমাৰ নাকৰ আৱাজ শুনি থাকিবলগীয়া হয়। वाले छात्रों को राजनीति से दूर रहना चाहिए, हैं? अबे पढ़ाई लिखाई में ध्यान लगाओ, IAS बनो और देश को संभालो। लेकिन नहीं, तुम्हारे गाड़ में चनू ने काट रखा। হ'ব দিয়া, নাকাটো। আৰু কি কৰি আছা? তো ভাইটি, তুমি যদি এনেকৈ পঢ়া সময়ত যদি ৰাতি ছোৱালীৰ লগত যদি লেলিমাই কৰি মোবাইলত যদি চেনি খাই থাকা, তেনেহ'লে তুমি মেট্ৰিক এবাৰ কি তুমি 10 বাৰ দিলেও পাছ কৰিব নোৱাৰা। তো বন্ধুসকল, এতিয়া আমি তেখেতৰ কমেণ্টখিনি পঢ়িম। তো বন্ধুসকল, প্ৰথম কমেণ্টটো দিছে প্ৰণৱ নামৰ এজন ল'ৰাই। সেই ল'ৰাজনৰ কমেণ্টটো হৈছে, মই স্ক্ৰীণত আপোনালোকে আহি আছে, স্ক্ৰীণত চাই লওক। তো প্ৰথমখিনি মই নকওঁ, তো ছেকেণ্ডখিনি কৈছোঁ। তোক দেখিলেই মা কচম কেলা মাথা গৰম হৈ যায় বে। তো বন্ধুসকল, ছেকেণ্ড কমেণ্টটো দিছে ধনজিত দাস নামৰ এজন ল'ৰাই। তো স্ক্ৰীণত আহিছে, আপোনালোকে চাই লওক। মোৰ ড্ৰেছটো নকওঁ আৰু আপোনালোকে নিজে পঢ়ি খেলা সেনেকুৱাও কমেণ্ট আহে নেকি বে? তো থাৰ্ড নম্বৰ কৈছে, কমেণ্টটো হৈছে শিক্ষা মেধি নামৰ এজনী ছোৱালীয়ে দিছে, ভূত যেন দেখা পায়ো তোক। মন বুঢ়া নামৰ এজন ল'ৰাই দিছে, ভাইটি পঢ়াত মন দিয়া, বাবু মাইনাৰ পাল্লাত পৰি আকৌ মেট্ৰিক ফেইল নকৰিবা। তুমি হামু দিয়াৰ পিছত গোটেই ৰাতিটো মই তোমাৰ নাকৰ আৱাজ শুনি থাকিবলগীয়া হয়। তো বন্ধুসকল, লাষ্ট কমেণ্টটো হৈছে অসম নামৰ এজন ল'ৰাই দিছে, সুদূৰ বাই তোক য'ত ত'ত ওলাই। আৰে ভাই, অসমৰ মেট্ৰিক ফেইল মদাহী ছাৰ নহয় জানো? দেখা পাবাই য'তে ত'তে।
তো বন্ধুসকল প্ৰিন্স মোৰ আহি ভিডিঅ'বোৰ আৰু কমেণ্ট পঢ়ি থাকিব নোৱাৰোঁ আৰু ময়ো বহুত জোৰছে টোপনি ধৰিছে শুব লাগে আৰু কালিও ভালকৈ শুৱা নাইকিয়া তো বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কৰি দিবা কমেণ্ট কৰিবা আৰু যদি মোৰ চেনেলটো নতুন নহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ছাইডতে ৰঙা কালাৰ এটা লিখা আছে ছাবস্ক্ৰাইব বুলি তো সেইটো টিপি বেল আইকনটো প্ৰেছ কৰি দিবা তো আজিলৈ সমাপ্ত বাই